আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আহি আছোঁ স্কুলৰ পৰা, এইফালে ডিষ্ট্ৰিক্ট স্কুলৰ পৰা লৈ আহি আছোঁ আৰু আমি গাড়ীৰ পৰা নামি অকণমান খোজকাঢ়ি সোমাই আহিব লাগে ঘৰলৈ, যিহেতু সেইকাৰণে ভিডিঅ'টো আজি এতিয়া প্ৰায় স্কুল 11টা বজাত ছুটি হয়। মই স্কুলৰ পৰা ঘৰ পাওঁতে 20 মিনিট সময় লাগে, তো 11:20 হৈছে আৰু এতিয়া 11:20ৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। চাই থাকিব শেষলৈকে, কি কৰোঁ কি নকৰোঁ। আৰু আজি আমি জেং বিহু কৰিছিলোঁ বোৱাৰীসকলে, তাৰে আজি বিহু উৰুৱাৰ আজি খানা খাম আৰু সকলোবিলাক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। আৰু এইফালে গেটখন খুলি ভিতৰলৈ সোমাই যাওঁ আৰু তাৰপিছত আপোনালোকক লাহে ধীৰে আকৌ লগ পাই আছোঁ। 3 hours later. ধুনীয়াকৈ স্কুলৰ পৰা আহি ভাত পানী খাই মেলি ল'লোঁ, লৈ পিনি আজি এতিয়া বিহুৰ খানা খোৱাৰ তালৈ যাওঁ। বলকচোন, আপোনালোককো দেখুৱাই থাকিম, কাক দেখুৱাওঁ, কি বনাইছে, কি হৈছে, সকলোবিলাক দেখুৱাই থাকিম। চাই থাকক শেষলৈকে ভিডিঅ'ত। তো এইফালে আহি আমি পাই গ'লোহি খানা খোৱাৰ জেগা। ইয়াতে সকলোৱে শাক পাত কাটি আছে, এইফালে ভাত বহাইছে আৰু ইফালে আমাৰ আজি ককাইদেউ ৰান্ধনি, সুনীল ককাইদেউ এইফালে ৰান্ধনি হ'ব। তেওঁ এতিয়া পচলা কাটি আছে আৰু মিহিকৈ কিবাকিবি কৈ আমাক জোকায়ো আছে। গতিকে এনেদৰেই ফূৰ্তি ফাৰ্তা কৰি আৰু আমি খানাটো খাই আছোঁ। আৰু মানুহ আহিবলৈ আছে, যিহেতু সকলোৰে কামে ব্যস্ত। আহি এতিয়া স্কুল ছুটি হৈ আহিছে আৰু আহিবৰ লগে মানুহবিলাক আহিব। আমি যিখিনি আগেয়ে অলপ আহি পালোহি, চবটো একেটা সময়তে আহি নাপায়হি, সেইবিলাকে কামত লাগি আছোঁ। তো এইফালে আমাৰ দৃষ্টি, তৰা সকলো বহি আছে। বহি মেলি এতিয়া আমি গোটেইখিনি আহিছোঁ বিহু উৰুৱাবৰ কাৰণে, যিহেতু বিহু কৰিছিলোঁ আৰু বিহু উৰুৱাৰ পিছতহে আমি খানা খাব পাৰিম। সেই গতিকে সকলোকে বিহু উৰুৱাবৰ কাৰণে আহিছোঁ। এনেদৰে গছত গামোচা বান্ধি বিহু উৰুৱা হয়। তো এইফালে ধুনীয়াকৈ বিহু উৰুৱাম আৰু বিহু উৰুৱাই মেলি আহি এনেকৈ প্ৰথমে সৰুখিনিক খাবলৈ দি দিছে। এইফালে দৃষ্টিৰ লগৰ, এইফালে আমাৰ ওচৰৰে। এইফালে আমি বিহু কৰি যি খাই বৈ পইচা বাচিলে, তাৰে এখন 40 চাইজৰ এখন কেৰাহী, ডাঙৰ কেৰাহী আনি দিছোঁ নামঘৰৰ কাৰণে। এইখন আমি ধুনীয়াকৈ নামঘৰৰ কাৰণে আনি দিছোঁ। আমি সকলোৱে বিহু কৰি যি পইচা বাচিলে আৰু সকলোৱে এনেদৰে ফটো মাৰিলোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পালে। একেবাৰে ছুটি এটা ভিডিঅ'। আজিলৈ আহোঁ, বাই বাই, আকৌ লগ পাম।